নমস্কাৰ বন্ধুসকল, মোৰ মুখখন গোটেই নীলা নীলা দেখা পাইছে ন। আচলতে এতিয়া বৰ বেছি এটা পোহৰ হোৱা নাই। সময় হৈছে 4:40 হৈ গৈছে আৰু মই প্ৰায় 4টা বজাতে উঠিলোঁ, কিন্তু অকণমান কিবা মুখ হাত ধুওঁতে কৰোঁতে দেৰি হৈ গ'ল। আৰু এতিয়া মই ওলাই আহিছোঁ মৰ্ণিং ৱাকলৈ বুলি। আমাৰ এইখিনিতে ফিল্ড এখন আছে, লাইনৰ বহুত ডাঙৰ হয় ফিল্ডখন। বলক আমি এতিয়া অলপ মৰ্ণিং ৱাক কৰিবলৈ যাওঁ। গুড মৰ্ণিং সকলোকে। কেমেৰাটোত মই চাব নাজানো, কোনখিনিত চালে ঠিক হয়। আমি আজি এতিয়া মৰ্ণিং ৱাক কৰিবলৈ ওলাই আহিলোঁ। এইখিনিত পোহৰ পাইছোঁহি। আমাৰ হাইৱেত আহি গ'লোঁ আৰু এতিয়া আমি ফিল্ডলৈ গৈ আছোঁ। এইয়া পিছত পাপা আহি আছে আৰু এয়া মোৰ লগ আহি গৈছে। এইকেইদিন সদায় নতুন নতুন মোৰ পাৰ্টনাৰ আহি আছে। কালিও বেলেগ আহিলে, পৰহিদিনাখনো বেলেগ আহিলে, সদায় বেলেগ বেলেগকৈ আহি আছোঁ। আৰু অলপ গৈ আমি ফিল্ড পামগৈ। এতিয়া কোনো ধৰণৰ হুলস্থুল নাই, একদম ঠাণ্ডা পৰিৱেশ। খালি চৰাই চিৰিকটিৰ মাতবোৰ অলপকৈ শুনা পাইছোঁ। এয়া আমি আহি পালোহি এতিয়া আমাৰ ফিল্ডখনলৈ। এইটো হৈছে আমাৰ লাংহিন ষ্টেডিয়াম। বহুত ধুনীয়া হ'ল আগতকৈ। বহুত মানুহ, এনি টাইম ইয়াত মানুহ থাকেই, মানুহ খালী নহয়। আজি কম আৰু অলপ পিছত আৰু আহিব। বয়সস্থ মানুহবিলাক অকণমান লাহে লাহেকৈ আহে। তেওঁলোকে খোজকাঢ়ি আহি ইয়াত অকণমান, যিহেতু বন আছে ন ইয়াত, আৰু খোজকাঢ়িবলৈ বেছি ভাল। আৰু ইয়াৰ বেকত যিটো এইটো হোৱাইট কালাৰ ঘৰ দেখিছে, এই ঘৰটো আপোনাৰ জিম আছে ইয়াত। জিম কৰা হয় আৰু বিভিন্ন ধৰণৰ খেলবোৰত প্ৰশিক্ষণো দিয়া হয়। এইটো আমি এক ৰাউণ্ড মাৰিছোঁহি আৰু এতিয়া যথেষ্ট ডাঙৰ হয় ফিল্ডখন। এক ৰাউণ্ড মাৰিলে আমাৰ কাৰণে সেইখিনিয়ে বহুত হৈ যায়, যিহেতু আমি বৰ বেছি হেৰি নকৰোঁ। সেইকাৰণে বেছিকৈ কৰি দিলেও দিগদাৰ হ'ব। অলপ লাহে লাহেকৈ আমি ষ্টাৰ্ট কৰি আছোঁ। এতিয়ালৈকে আমি দৌৰা নাই, খোজকাঢ়ি আছোঁ। সেইটো ঘৰটো, আৰু ইয়াত খেল হৈ থাকে, অসম ভিত্তিতো হয়। এয়া মই অকণমান ফিল্ডৰ মাজতে বহি ধ্যান অকণমান কৰি লৈছোঁ, মানে মেডিটেশ্যন। যিহেতু মেডিটেশ্যন কৰি মোৰ বহুত ভাল লাগে, মই বহুত শান্তি অনুভৱ কৰোঁ। আৰু এতিয়া সময় হৈ গৈছে, মই অলপ ঘূৰিলোঁ, খোজকাঢ়িলোঁ, অলপ জঁপিয়াই কৰি ল'লোঁ, মেডিটেশ্যনো কৰিলোঁ। এতিয়া আমাৰ যাবলৈ সময় হৈছে। ৰ'ব, অলপ মুখখন দেখুৱাই দিছোঁ। এয়া ময়ো অলপমান, বেছি নহয়, 10 মিনিটমান মেডিটেশ্যন কৰি ল'লোঁ ইয়াত ফিল্ডৰ মাজতে বহি। বনবোৰ ভিজি গ'ল, পিছ চাইডটো পেণ্টটো, কিন্তু তথাপিও ভাল লাগে। এনেকুৱা বনত বহি বা বনত গছকি বহুত ভাল লাগে। মই এতিয়া খালী ভৰিৰে মই ঘূৰিলোঁ, মানে খালী ভৰি অকণমান ঘূৰিব পালে ভাল লাগে। বনবোৰ যিহেতু এতিয়া ভিজা সেমেকা হৈ থাকে ন, বহুত ভাল লাগে। আৰু মই অকণমান জঁপিয়াই মই খোজকাঢ়ি দিলোঁ, সেইকাৰণে অলপ ফোপনি উঠি গৈছেগৈ। বাৰু একো নাই, হৈছেগৈ। এইখন হৈছে ফিল্ডখন। মই এতিয়া ৰাস্তাৰ পৰা দেখুৱাই দিছোঁ এবাৰ ফিল্ডখনক। এইখন, আৰু এইটো 4 লাইন বনাই আছে। প্ৰথমতে সেইটোহে আছিলে, এইখিনিত চব এনেকুৱা ধৰণে গছ আছিলে, কিন্তু এতিয়া বৰ্তমান মোৰ এখন ফটো আছে ইয়াত। এই জেগাখিনিতে ইমান ধুনীয়া এজোপা ফুলৰ গছ আছিলে। ইয়াৰ ওচৰতে এইটো আছে এটা কালী মন্দিৰ। ইয়াতো বহুত মানুহ অহা যোৱা কৰি থাকে। এইখন হৈছে আমাৰ শ্মশান, পবিত্ৰৰূপী শ্মশান। আৰু শ্মশানৰ ওচৰতে ঘৰ ঢেৰ হৈ গ'ল আজিকালি। আগতে একেবাৰে একো নাছিলে, বহুত বেছি পৰিৱৰ্তন হৈ গ'ল। এই ফিল্ডখনত আমি পাপাহঁতৰ লগত কান্দি খেল চাবলৈ আহোঁ। তেতিয়া বৰ বেছি ডাঙৰ খেলবোৰ নহয়, আমাৰ এৰিয়াৰে লোকেল খেল কিছুমান হয়। আৰু এইবোৰ একো নাছিলে ইয়াত,
ইমান ওখও নাছিলে, সম্পূৰ্ণ এনেকুৱা এই তলৰখিনিৰ দৰে প্লেন আছিলে। তাৰপিছত এতিয়া বহুত বেছি ডেভেলপ কৰিলে আৰু ইয়াৰ ওপৰত কাম চলি আছে আৰু হ'ব ডেভেলপ। মানে এখন ফিল্ডত যিমান যি লাগে সম্পূৰ্ণখিনি দিবলৈ বা তেনেকুৱা ৰূপত কৰিবলৈ মানে ট্ৰাই কৰি আছে। এইবোৰ চাওক কাচৰা, এইটোৱে মানুহৰ বেয়া, পেলাই মানে সদায় চবৰে নিজৰটো লাগে, খালি নিজৰ সমাধানটো লাগে। নিজৰ ঘৰৰ বা দোকানৰ হোটেলৰ যিমান লেতেৰা আছে সেইখিনি চাফা কৰিব লাগে। কিন্তু এতিয়া আমি ৰাতিপুৱা ভাগত আহিয়ে ইয়াৰ বদবুটো পাবলগীয়া হৈ যায়। এতিয়া নলওঁ বুলি ক'লেও উপায় নাই। গাড়ী লৈ আহিলেতো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে ন, এইখিনিৰ পৰা একদম সেই মন্দিৰৰ সন্মুখলৈকে আমি উশাহ বন্ধ কৰিয়ে যাওঁ। কিন্তু তথাপিও আমাৰ টাউন কমিটি বা একো মানে ব্যৱস্থা লোৱা হোৱা নাই। কিন্তু অতি শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে, নহ'লে সকলোৰে বাবে ভয়ংকৰ। এনেকুৱা নহয় যে আপোনাৰ মোৰ কাৰণে অকল ক্ষতিকাৰক, কিন্তু সকলোৱে। আৰু ইমান ধুনীয়া ৰাস্তাটো, ইমান ধুনীয়া তেনেকুৱা ধৰণৰ বস্তুবিলাকেহে পৰিৱেশটো বেয়া কৰি পেলাইছে। এইবোৰ যদি ঠিক কৰি দিয়েতো ইয়াত বেয়া বুলি ক'বলৈ একো বস্তুৱে নাই। তো আশা কৰোঁ যাতে এইখিনি খুব সোনকালে কিবা এটা। আৰু এইটো আমাৰ হাইৱে যিটো কাম চলি আছে 4 লাইনৰ, তো মানে 4 লাইনৰ কৰ্মচাৰীসকলৰ থাকিবৰ বাবে বহুতো বাহিৰৰ পৰা আহেতো বাহিৰৰখিনি। আৰু আমাৰ ইয়াৰ লোকেলটো বৰ বেছি নায়েই, কিন্তু তথাপিও যিমান আছে সেইবিলাক হয়তো নাথাকে ইয়াত, ঘৰে ঘৰে থাকে। কিন্তু ইয়াত বাহিৰৰসকল বহুত। আগতে এইখিনিও সম্পূৰ্ণ এইডোখৰ দৰে মুকলি পথাৰ আছিলে, কিন্তু মানে এই কামৰ সূত্ৰে এইখিনি চব এতিয়া এনেকুৱাকৈ বনাই দিয়া হৈ গ'ল টেম্পৰাৰীলি। ধুনীয়া জেগাখিনি বা এখন ফটো উঠিলোঁ, লগতে অলপমান নিজকে বেলেঞ্চ কৰি চালোঁ কেনেকুৱানো হয়। ডাক ব্ৰিডিং ফাৰ্ম, এইবোৰ ফুট নিচিনা দেখিছে, এইবোৰ চব মাছ দি বিয়া আছে। এইখন হৈছে ডাক ফাৰ্ম। হিমাক্ষী বাইদেউ গৈ আছে এক্সাৰচাইজ কৰি। আজি লৈ আহিছোঁ তেওঁ প্ৰথমবাৰ। এইটো ডাক ফাৰ্মৰ এৰিয়া, আৰু তাৰ একেবাৰে কাষতে মাজৰ ৰাস্তা এটা আছে। ৰাস্তাটো এইফালে এখন গাঁৱলৈ যায়। আৰু এইটো ভেটেনাৰী। আৰু ইয়াৰ ভেটেনাৰীৰ কাষতে এজোপা ডাঙৰ আহঁত গছ, আৰু তাৰ কাষত থকা এই ঘৰটো হৈছে এটা গণেশ মন্দিৰ। আৰু ইয়াৰ একেবাৰে ফ্ৰণ্টতে আছে আমাৰ শিৱ মন্দিৰটো। বহুত পুৰণি শিৱ মন্দিৰ। আমি সৰুৰ পৰা ইয়াতে শিৱৰাত্ৰি চাই ডাঙৰ হৈছোঁ। ৱৰ্ক ইন প্ৰগ্ৰেছ। দলং বনাই থকা হৈছে, যিহেতু 4 লাইনৰ ৰাস্তাটো বহল হ'ব, গতিকে এইখন দলং এইটো নহ'বগৈ। সেইবাবে এটা পাৰ্টত নতুনখন বনাই আছে, আৰু সেইখন হ'লে এইখন বনোৱা হ'ব। এয়া চাওক কেনেকুৱা ধৰণৰ আজিকালি। এইখন হৈছে মোৰ একেবাৰে প্ৰাথমিক শিক্ষাৰ অনুষ্ঠান, আৰু ইয়াৰ নাম এই ফুলগছজোপা, এইজোপা কিন্তু সেই আমাৰ দিনৰ ফুলগছ দেই, এতিয়ালৈকে আছে। তাৰ চাইজটো সৰু হৈ গ'ল, আগতে বহুত ডাঙৰ আছিলে। এটা চাইড হয়তো কাটি দিছে বা মৰি গৈছে, এতিয়া মানে বিশেষকৈ অহা নহয়। কিন্তু আমি এইজোপা গছ, আৰু এইখিনিতে আৰু এইজোপা আছিলেহে ইয়াতকৈ প্ৰকাণ্ড। সেইজোপা এতিয়া এই 4 লাইনৰ কাৰণে কাটা গৈছে। এইজোপা নাযাব নেকি কাটা? এইজোপা চাওক, ইয়াৰ আধা কাটা পৰি আছে, মানে এইখিনি আছিলে বহুত ডাঙৰ আছিলে। আৰু আমি ইয়াত এই গছকেইজোপাৰ তলতে ৰাউণ্ড হৈ নেওতা মাতা উৰাওঁ, এইবোৰ স্মৃতি মানে এতিয়াই ইমান মানে ভাল লাগিছে। আৰু ডাঙৰ হৈ যোৱাৰ পিছত চাগে আৰু বেছি পুৰণি হৈ গ'লে আৰু বেছি ভাল লাগিব। আহি পালোহি ঘৰ, আৰু মই ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ, যিহেতু অলপ হ'লেও ঘামিছোঁ। বৰ বেছি ঘাম ওলোৱা নাই আজি মোৰ, কিন্তু তথাপিও মানে ভাল নালাগে সেইযোৰ কাপোৰ পিন্ধিবলৈ। গতিকে কাপোৰযোৰ চেঞ্জ কৰি ল'লোঁ, আৰু এতিয়া মই আহিছোঁ পাকঘৰলৈ। আৰু পাকঘৰত আহিছোঁ কিবা এটা বোলো ব্যৱস্থা কৰি লওঁ ৰাতিপুৱাৰ কাৰণে। তো আহক চাওঁ কি ব্যৱস্থা কৰোঁ। তিয়াই থৈ দিয়া বুট আছে, আৰু ৰাতিপুৱা আহি বুট খোৱাটো মানে সময়টো ভাল হয় নে নহয় আপোনালোকে এবাৰ জনাবচোন। এইখিনি সময়ত মানে বুট খাব লাগে নে নাই। এতিয়া লৈছোঁ প্ৰটিন শ্বেকটো বনাম, আৰু তাৰ আগতে মই পানী খাই লওঁ, অলপমান কুহুমীয়া গৰম পানী। এইখিনি মই প্ৰটিন শ্বেকখিনি বনাই লওঁ, অলপমান মিক্সাৰত দি দিওঁ।
আৰু এয়া দিলোঁ মই প্ৰ'টিন পাউডাৰখিনি। এতিয়া দিম ইয়াতে দুটামান কল। এইটো ষ্ট্ৰবেৰী ফ্লেভাৰ হয় দেই, প্ৰ'টিন পাউডাৰটো ষ্ট্ৰবেৰী ফ্লেভাৰ হয়। ষ্ট্ৰবেৰী ফ্লেভাৰটোতো আছেই, লগতে মই অলপ দুটামান বানানা দি দিম। কলকেইটা তেনেই সৰু সৰু, মানে এইটো মালভোগ কল হয় একচুৱেলি। বজাৰৰ মেডিচিন দি পকোৱা কল নহয় দেই, এইটো মানে আমাৰ ওচৰৰে দাদা এজনে ঘৰতে পকুৱাই পানি বেচিছিলে, আমি তাতে কিনা। ডাঙৰ আছিলে, কিন্তু এতিয়া মানে চবেই আৰু খাবলৈ সময়ত ডাঙৰকেইটাই পচন্দ কৰেতো, গতিকে ডাঙৰকেইটা খাই খাই মানে সৰুকেইটাই থৈ দিছে। যোৱাকালি পালোঁ, এতিয়া মানে শেষ মাত্ৰ দুটা আছিলে, আৰু দুটাটো মোৰ কাৰণে হৈ যাব বাৰু, আৰু সৰু সৰুকেইটাই আছিলে, গতিকে মই সৰু সৰুকেইটাই পালোঁ। আৰু মই দুটা বানানা দি দিলোঁ, দুটাই কাফি হৈ যাব। আৰু এতিয়া দিম অলপমান হানিখিনি পৰুৱা ধৰি গৈছে, অলপমান এক চামুচ হানি দিম, বৰ বেছি দিব নালাগে, নহ'লে টেষ্টটো বেয়া হয়। কলৰ মিঠাটো যিহেতু আছেই, গতিকে আৰু যদি মিঠা হৈ যায় মানে কিবা সৰু পোৱালি খোৱা নিচিনা লাগিব। এয়া মই এক চামুচ দি দিলোঁ। পূৰা ভালকৈ মিক্স হৈ যাওক বুলি মই ইয়াতে দি দিছোঁ। এতিয়া হানি দিয়া হৈ গ'ল। আৰু মই এনেই গাখীৰ দিও বনাওঁ, গাখীৰৰ লগতে খাওঁ যিমান পাৰোঁ। সেইটো মোৰ প্ৰ'টিনটো খুবেই কমি আছে, সেইটো কাৰণে মই গাখীৰৰ লগত দি খাওঁ। আৰু যদি আপোনালোকে নৰ্মেল, তেতিয়াহ'লে নৰ্মেলকৈ খাব পাৰে। এইটো মানে গাখীৰৰ যিমানখিনি প্ৰ'টিন আছে সিমানখিনি অলৰেডি দিয়াই হৈছে, মানে পানীৰ লগতো যদি খায় আপত্তি নাই, কিন্তু গাখীৰৰ লগত মই খাওঁ যাতে আৰু অলপমান বেছিকৈ ভিটামিন পাওঁ বুলি। এতিয়া আমাৰ এই প্ৰ'টিন শ্বেক ৰেডি হৈ গৈছে। আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিব ওলাইছোঁ। এই ভিডিঅ'টোৰ দ্বাৰা ৰাতিপুৱা সময়খিনি মই কেনেকৈ পাৰ কৰোঁ তাকে অলপমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই।